বহুদিন আমি ভিডিঅ' বনোৱা নাই। আজি বিশেষ কাৰণ বা বিশেষ দূষিত হৈ আমি এখন ভিডিঅ' বনাই আছোঁ। চন 1986 দুলীয়াপাৰা গ্ৰেণ্ড গাঁৱত এখন এম ই স্কুল নামৰ এখন বিদ্যালয় কেইজনমান মুখ্য ব্যক্তিয়ে নিৰ্মাণ কৰে। 1986 চনৰ পৰা 1995 চনলৈকে একেৰাহে সেই বিদ্যালয়খন চলি থাকে। চলি থকা অৱস্থাত হঠাৎ এদিন ৰাতি সেই বিদ্যালয়খনত কোনোবা দুষ্ট চক্ৰই জুই জ্বলাই বিদ্যালয়খন ভস্মীভূত কৰি দিয়ে। ইয়াৰ পিছৰ বিদ্যালয়খন নিখোজ হোৱাৰ 7 বছৰ পিছত আবু বক্কৰ ছিদ্দিক নামৰ এজন উত্তৰ দুলীয়াপাৰা গাঁৱত এখন তেওঁৰ ঘৰৰ সন্মুখতে বিদ্যালয়খন পুনৰ স্থাপিত কৰে। এইখন পিকচাৰ চাওক আপোনালোকে। এইটো তেখেতৰ কমিউনিটি হল আৰু এইটো কমিউনিটি হল, এইটো তেখেতৰ ৰান্ধনী ঘৰ। বিদ্যালয়খন স্থাপিত কৰে। কৰাৰ পিছত কিছুদিন তাতে চলি থাকে। চলি থকাৰ পিছত 152 নম্বৰ দাগত 152 3 বিঘা মাটিৰ সেই আবু বক্কৰ ছিদ্দিক আৰু কিছুমান মিলি 152 নম্বৰ দাগৰ মাটিখন বিদ্যালয়ৰ নামকৰণ কৰি আৰু 2015 চনত সেইখন বিদ্যালয় আমি 3 ঘৰ মানুহৰ ভিতৰত মাজৰ ঘৰৰ মানুহ ঘৰত নথকা সুযোগত আবুল হুছেইন নামৰ মানুহজন তেওঁ লাইভত থাকে। সেইজন মানুহ ঘৰত নথকা সুযোগত তেওঁৰ ঘৰখন ভাঙি সেইখন ঠাইত এখন বিদ্যালয় অৰ্থাৎ এখন চালিঘৰ নিৰ্মাণ কৰে। কৰি কেইবছৰমান চলি আছে। চলি থকাৰ পিছত এতিয়া আমাৰ ঘৰ বনাই থকা মাটিত সিহঁতে উচ্ছেদ কৰিবলৈ যোজা চলাই আছে। আমি দলগাঁও ৰাজহ বিষয়া চক্ৰক জনাইছোঁ, আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ডিচি ছাৰক জনাইছোঁ। তেওঁলোকে কি ব্যৱস্থা লয় নাজানো। আৰু কমিটিয়ে এখন চালিঘৰ উঠাইছে। তেতিয়া পুৱাই আহি এই আবুল হুছেইনে দেখা পোৱাৰ পিছত এখন কেছ দাখিল কৰিছে আৰু কেছটো চলি আছে। এতিয়া আকৌ মোৰ দেউতা বহুত কষ্ট কৰি সেই এবিঘা মাটি ক্ৰয় কৰিছিল। কৰি থকাৰ পিছত এতিয়া আমি বসবাস কৰি আছোঁ। মোৰ দেউতা সিহঁতে যি কষ্ট দিছিল আৰু কেঞ্চাৰ বেমাৰত পাভকত মৃত্যুবৰণ কৰিলে। এবিঘা মাটিৰ বাহিৰে আমাৰ আৰু থাকিবলৈ কোনো ঠাই নাই। এতিয়া ক'ত যাম, কি কৰিম ভাবিব পৰা নাই। আমি ইয়াৰ বাসিন্দা, ইয়াতে আমি জন্ম লৈছোঁ। মোৰ দেউতা 1951 চনৰ পৰা ইয়াতে আছে। এতিয়া দুখৰ বিষয় আমাৰ ঘৰ দুৱাৰখন চাব পাৰি আপোনালোক, আৰু এইখন স্কুলৰ পিকচাৰখনো চাব পাৰে। এইয়া এটা চালিঘৰ উঠাইছে আৰু এইবোৰ আমাৰ গছ গছনি আৰু সেইটো হ'ল সিহঁতৰ ঠাই যিবোৰ ঘৰ উঠাইছিল। কমিউনিটি হল আৰু এটা ৰান্ধনঘৰ। আমি সিহঁতৰ স্কুলত ছাত্ৰ ছাত্ৰী নাই বুলি ক'ব পাৰি 4-5জন। চাওক এটা 26 আগষ্ট তাৰিখে কিমানজন ছাত্ৰ ছাত্ৰী হৈছে
চাওক এইবোৰ ছাত্ৰ ছাত্ৰী LP স্কুলৰ হয়, সিহঁতে LP স্কুলৰ ছাত্ৰ ছাত্ৰী দি সেই 26 জানুৱাৰী দিনটো পালন কৰিছে। আমাৰ কাগজ পত্ৰ আছে, চাব পাৰে। আমি খাজনা পাতি দি আছোঁ, আমাৰ নামত নামজাৰি আছে, চাওক আমি খাজনা দিছোঁ, খাজনা ৰিচিপ্ট আছে। আমি যিজন মানুহৰ পৰা কিনিছোঁ সেইজন মানুহৰ ডকুমেণ্টছ দি গৈছে আমাক। আৰু যিটো চৰ্ত আছিল সেই চৰ্তটো ইয়াত কৈছিল যে মাননীয় উপায়ুক্ত মহোদয় 27/11/1990 ইংৰাজী তাৰিখৰ স্মাৰক 75/89 14 নম্বৰ চিঠিৰ হুকুম মতে চক্ৰবিষয়া মহোদয়ৰ 5/12/1990 ইংৰাজী তাৰিখৰ 1252 নম্বৰ হুকুম মতে পশ্চিম দলগাঁও মৌজাৰ দুলীয়াপাৰা গ্ৰেণ্ড গাঁৱৰ চিলিং বাৰাবাদ মাটিৰ 152 নম্বৰ ক অংশ 3 বিঘা মাটি দুলীয়াপাৰা এমি মাদ্ৰাছাৰ নামত সংৰক্ষণমুক্ত কৰা হয়। উক্ত মাটি 2 বছৰৰ ভিতৰত সম্পূৰ্ণভাৱে ব্যৱহাৰ নহ'লে অন্যথা পূৰ্ব ৰাজহ বিভাগত বৰ্তিত হ'ব। কিন্তু সিহঁতে 10 বছৰৰ ভিতৰতো বিদ্যালয়খন স্থাপিত কৰিব পৰা নাছিল। যদিও সিহঁতে দুষ্টচক্ৰমূলকভাৱে আমাৰ মাটিখন নামকৰণ কৰিছে, কিন্তু 2 বছৰ নহয় 15 বছৰ ভিতৰতো সিহঁতে আমাৰ সেই বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰিব পৰা নাছিল। সেইকাৰণে কৰিব বিচাৰিছে। আমি বহুত আৱেগিক, বহুত কষ্টত আছোঁ। আপোনালোকে পালে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ মাননীয় চৰকাৰ, অসম চৰকাৰ, মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমি ইয়াৰ স্থায়ী বাসিন্দা। আমি ইয়াত কাৰোৰ লগত জোৰ জুলুম কৰি মাটিখন কিনা নাই, কাৰোক আমি মাৰপিট কৰা নাই, কোনো কাজিয়া কৰা নাই। আমি হকীকত টকা দি আমি এই মাটি টুকুৰা কিনিছোঁ। ইয়াৰ বাহিৰে আমাৰ যাব লগা ক'তো ঠাই নাই। সেয়ে আমাক চৰকাৰ, প্ৰশাসন বিভাগ, আমাৰ দৰং ডিষ্ট্ৰিক্টৰ DC মহোদয় আৰু ৰাজহুৱা চক্ৰ বিষয়াৰ আমি অনুৰোধ জনাম যাতে আমাক ন্যায় দিয়ে আৰু সিহঁতে যে আমাক নানান ধৰণৰ ভাবুকি দি থাকে, ইয়াৰ পৰা আমাক যেন সহায় কৰে, ৰক্ষা কৰে। আমাৰ ইয়াৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। কিন্তু এই হেডমাষ্টাৰজন এজন দুষ্ট মানুহ বুলি নকওঁ, কিন্তু তেওঁ এজন বাংলাদেশী মূলৰ মানুহ বুলি আমাৰ তাত প্ৰমাণ আছে। আপোনালোকে চাব পাৰিব প্ৰমাণখন, আমি দেখুৱাই দি আছোঁ। তেওঁ যে এজন বাংলাদেশী মানুহ, ইয়াত চাওক গাঁওবুঢ়াই চাৰ্টিফিকেট প্ৰদান কৰিছে আৰু তেওঁৰ NRCত এটা নাম অহা নাই, এটা নামো তেওঁৰ অহা নাই। চাওক DVD অৰ্থাৎ ডাউটফুল ভোটাৰ দেখাই আছে আৰু তেওঁৰ নামত বাংলাদেশী মূলৰ কেছ চলি আছে বুলি আমি গম পাইছোঁ। কিন্তু আমি ইয়াৰ স্থায়ী বাসিন্দা। আমাক এনেধৰণৰ শাস্তি প্ৰদান কৰাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিব আৰু যাতে সকলোৱে আমাৰ সেই দুখ কষ্টবোৰ বুজি পায় আৰু DC ছাৰে বা প্ৰশাসন বিভাগে আমাক সহায় কৰে। আৰু থেংক ইউ কথা ক'ব ৱাচিং মাই ফৰ তেওঁলোকৰ ভিডিঅ'। যদি